মুখ নেমাৰিবি, মুখ নজ্বলাবি। মই ডাইনী নহওঁ, তেজ মঙহৰ মানুহ, তহঁতৰ দৰেই সৰল মোৰো মন। অন্ধবিশ্বাসৰ মিছা অপবাদত কিয় কাঢ়িল মোৰ জীৱন? কবিৰাজৰ ভুল ঔষধত কাৰোবাৰ সন্তানৰ যদি যায় প্ৰাণ, তহঁতে আহি মোকেই কৰ ডাইনী বুলি মিছা অপমান। কাৰোবাৰ মাইকী পলাই গ'লে, কোনোবা মতাৰ লগতে, গোহালিৰ গৰু হেৰাই গ'লেও তোক চাপি দিয় মোৰেই মূৰতে। খৰাং হৈ যদি পথাৰ শুকাই নেপেলোৱা বুলি বৰষুণৰ পানী, বানপানী হৈ ঘৰ উটি গ'লেও তহঁতে সজা মোকেই ডাইনী। ৰাতিৰ আন্ধাৰত তাজোৰ লৈ পিশাচৰ দৰে খেদি আহ, মোৰ চোতালত তেজৰ নিচাত উন্মাদ হৈ তহঁতবোৰ আহ। মোৰ চকুলত তহঁতে নেদেখ, নুশুন মোৰ বুকুৰ মাত, মিছা অপবাদ জাপি দি মোক কিয় কৰ জীৱন তেনিপাত? মুখ নেমাৰিবি, মুখ নজ্বলাবি। মই ডাইনী নহওঁ, সমাজৰ ব্যাধি। তহঁতৰ নিজৰহে কলুষিত মন, নিৰ্দোষীক পুৰি নাপাবা শান্তি। বিচাৰ কৰিবলৈ আছে অপৰজন, অন্ধবিশ্বাসৰ জুই নুমুৱাই নকৰিবি আৰু এই মহাপাপ। নিচাতে পুৰি